So hello guys, welcome to my YouTube channel again. দিনৰ মূৰত আপোনালোকক লগ পাই বহুত ভাল লাগিছে, বেয়া নাপাব আপোনালোকে। মই জানিছো বহুতে কমপ্লেইন কৰিছে যে কণ্টিনিউছলি মোৰ ভিডিঅ' পোৱা নাই। মই প্ৰমিছ কৰিছিলো যিহেতু কণ্টিনিউছলি আপোনালোকক ভিডিঅ' দিম, কিন্তু মানে কি হ'ল, ইমান গৰম পৰিছে, মই গৰমত ক'তো যাব নোৱাৰো হা, প্ৰথম কথা। তাৰপিছত ইমান গৰমত ওলাই মৰাতকে মানে সেইকাৰণে ভিডিঅ'টো অকণমান লাহে লাহে বনাম। এতিয়া নতুন ভিডিঅ' এটা পাব আজি আপোনালোকে। তাৰপিছত হ'ল কি, আমাৰ গাঁৱত পাতিব ভাওনা। তাৰপিছত মই এইবাৰ নিজে পাৰ্ট লৈছো। থেংক ইউ চবে জোৰ কৰি পেলাই মোক পাৰ্টটো দিলে কাৰণে ললো। ফাইনেলি নোলোৱা কথা আছিল, কিবা অকণমান প্ৰব্লেম হ'ব পাৰে বোলো। শ্বিলং যিহেতু নেক্সট ট্ৰিপ আমি নেক্সট মান্থত শ্বিলং যাম যিহেতু, সেইকাৰণে অকণমান প্ৰব্লেম হ'ব পাৰে। বাট মানে ডেট ক্লাছ নোহোৱা দেখি মই ফাইনেলি ললো। এতিয়া হ'ল চ' ফাৰ্ষ্ট ডে আমি আখৰা গ'লো। আজি ফাৰ্ষ্ট ডে, আজি আখৰা যাম। চাই থাকিব বাৰু, বাকীখিনি বেছি লং নকৰো ইন্ট্ৰডাকশ্যন ভিডিঅ'টো। চ' আজি ৰাতিলৈ যাম আখৰা, আৰু তাৰপিছত যাম কাইলৈ আমাৰ ওচৰৰে খুৰী এজনী ঘৰত নিকৰ পুথি আনিছে, তাত সেয়া ভাগ লৈ আহিমগৈ ভগৱানৰ ওচৰত। ভাদ মাহ বুলি, যিহেতু ভাদ মাহত আপোনালোক সকলোৱে নামঘৰ চামঘৰ যায়, তেনেহ'লে ময়ো তেনেকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিও যে চবৰে দিনবোৰ ভাল যায় আৰু চবেই ভালকে উন্নতি কৰে নিজৰ লাইফত। সেইটোৱে আৰু এটা মষ্ট এক্সাইটিং ইণ্টাৰেষ্টিং কথা হ'ল যে মোৰ ছাবস্ক্ৰাইবাৰ 1000 হ'ল। Can you believe this guys? মানে কি হ'ল, মানে ইমান হেপী হৈছো, মানে ইমান পটককে আপোনালোকে মোক আঁকোৱালি লৈছে, ইমানখিনি মৰম দিছে, সেইকাৰণে মই বহুত ভাল পাইছো। 1000 ইমান সোনকালে হোৱা বাবে এক্সপেক্ট কৰা নাছিলো। থেংক ইউ চ' মাছ বহুতখিনি মৰম দিয়াৰ কাৰণে। বাট ফিৰ ভি তেনেকে মৰম দেখাইছে যেতিয়া, এতিয়া অকণমান মানে সাহস আহিছে, মানে লেভেল আপ হৈ গৈছো মানুহটো। অকণমান ভাল লাগিছে যিহেতু। আপোনালোকৰ মানে তেতিয়া ভিডিঅ' দেখাই থাকিম, টেনশ্যন নল'ব। এনেকে মাজে সময়ে ব্ৰেক আহিব পাৰে, এটা দুটা, একো ডাঙৰ কথা নহয়। বাট এনেকে মৰমখিনি দি থকাটোহে মেইন। এনেকে মৰম কৰি থাকিব, এনেকে ছাপোৰ্ট কৰি থাকিব, তাতে মই বহুত ধন্য। থেংক ইউ চ' মাছ গাইজ। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বৰ্তমান এতিয়া নামঘৰ আহি পালোহি। চবফালে এতিয়া চব জমা হৈছে এটা এটাকে। এয়া বায়ন কেইজন, সৰু সৰু টিকলা টিকলা বায়ন কেইজন। আৰু যিহেতু এতিয়া আমাৰ আখৰা আৰম্ভ হ'বলৈ গৈছে, আমি সকলোৱে মিলি সেয়া ভাগি লৈছো। বৰ্তমান এতিয়া আশীৰ্বাদ লোৱা হৈছে। এইফালে এতিয়া বিষ্ণুৰ পাৰ্ট লোৱাজনে আৰম্ভ কৰিছে। আৰু এটা বৰ্তমান সমাজত এনেকুৱা এটা বস্তু দেখাবলৈ পাই মোৰ বহুত ভাল লাগিছে যে এতিয়া সৰু সৰু শিশুসকলে আমাৰ অসমীয়া সংস্কৃতিখিনি বনাই ৰাখিবলৈ এটা এনেকে আগবাঢ়িছে। সৰু সৰু ল'ৰা ছোৱালীখিনিক ভাওনাৰ সংস্কৃতিটোৰ মুহূৰ্ত বুজোৱা হৈছে। আৰু যিহেতু এতিয়া অকমান আমাৰ ভাওনাৰ মানে ভক্তমিতা চলিছে আমাৰ গীতা মাজত। অৰুণ, আমাৰ অমৰাৱতীত শিখৰৰ দাম কিমান চলি আছে? বৰ্তমান অমৰাৱতীত শিখৰৰ দাম ৰজা দশৰথ, কিবা উপায় কওক আপুনি। এতিয়া ৰজা দশৰথেহে আমাক উপায় দিব পাৰিব। আমাৰ টাৰ্ণ আছে, তেতিয়া অকণমান প্ৰেক্টিচ কৰি লওঁ বোলো। বাকী এইকেইজনে কৰি আছে। তাৰপিছত নেক্সট মোৰ টাৰ্ণ চাই থাকিব বাৰু, দেখাই আছোঁ। ফাৰ্ষ্ট টাইম নহয় একচুৱেলি,
অকণমান ভয় লাগিছে, বহুত দিন কৰা নাই যিহেতু। বাকীখিনি বাৰু দেখাম। মোৰ দ্বাৰা এটি সৰু প্ৰচেষ্টা অসমীয়া সংস্কৃতি বজাই ৰাখিব। এতিয়া আকৌ এবাৰ নতুনকৈ কৰিবলৈ লৈছোঁ, যিহেতু ইংলিছত কথা এষাৰ আছে যে প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট। সেইকাৰণে প্ৰেক্টিচ কৰাত কি আছে, যিমান প্ৰেক্টিচ কৰিম অভ্যাস কৰিম সিমানেই মোৰ ভাল হ'ব। এইটো কোন হয়, এইটো হয় নগা। এতিয়া সেইটো তাত ঘৰত আৰু মন্ত্ৰী পাৰ্ট লৈছে, চাহ আনিছে। আলহীকেইটাক খুৱাই ল, আলহীকেইটাক খুৱাই ল, তাৰপিছত গাঁৱৰকেইটা নাখালেও হ'ব। এইটো ৰাৱণ, এইটো ৰাৱণ আমাৰ। ৰাৱণ ৰাৱণ লাগিছেনে? হাঁহিটো মাৰি দে এবাৰ। ঠাণ্ডা চাহ খুৱাইছে সিহঁতে। এইগাল কি গৰম পানী দিছে। বৰ্তমান আমাৰ ৰাৱণৰ মাক হৈছে সৰু সৰু ল'ৰা ছোৱালীখিনি কেনেকৈ উৎসাহ কৰিলে সকলোৱে চব কৰিব পাৰিব। দায়িত্ব পৰিছে এতিয়া খিচিৰি বনোৱা দায়িত্ব, কাৰিকৰ ৰাৱণ। এয়া দালি আৰু চাউল। গৰমত আজি ভাত বনোৱা পাল কৰিছে মোৰ, দেখিছে ইমান গৰমত অকণমান কষ্ট কৰি দিছোঁ আৰু ৰাইজৰ কাৰণে কৰি দিলে কি হ'ব হয় নাই, দেখাবলৈ অলপ চেষ্টা কৰিছোঁ আপোনালোকৰ কাৰণে কষ্ট কৰি দিছোঁ। এয়া কি খিচিৰি হয় হ'ব। আজি প্ৰথমতে আলুখিনি ফ্ৰাই কৰি লৈছোঁ, তেলখিনি দি পেলাই পিঁয়াজ চিয়াজ কৰিলোঁ, তাৰপিছত এতিয়া আলুখিনি ফাৰ্ষ্ট ফ্ৰাই কৰি লৈছোঁ, তাৰপিছত আৰু চাওঁচোন। কিন্তু বৰ্তমানলৈকে এটা লেটেষ্ট নিউজ যে হালধি নাই, হালধি আনিব গৈছে। বা বেয়া গৰম যে, মই জুইত খানা বনাব নোৱাৰোঁ মানে, তথাপিও উপায় নাই, কষ্ট কৰিবলগীয়া হৈছে। এতিয়া আলুখিনি অলপ সিজিবলৈ দিওঁ। কি গুটি হৈছে এতিয়া আলুখিনি অলপ সিজিব দিম। তাৰপিছত মই এতিয়া লগত দেখাম মানে কি ৰাৱণৰ দেখা ৰাৱণে
ফাইনেলি আমাৰ ফটোৱা খিচিৰিটো বনাই হৈ গ'ল কাৰিকৰ এইটো হেল্পাৰ মই এতিয়া বৰ্তমান ইয়াত খিচিৰিটো নাখাওঁ মানে ঘৰলৈ যাওঁগৈ ইয়াত খিচিৰি খাই কাম নাই ঘৰৰ পলাও এতিয়া জাষ্ট চবকে খিচিৰি খুৱাব আৰু বেয়া কথা কৈছে কোনে নমস্কাৰ The next day. আজি আকৌ গুড মৰ্ণিং আপোনাক সকলোকে আজি নতুন এটা দিন আজি আমি এতিয়া যাম খনিকৰ পুঠি আনিছে খুৰী এজনী ঘৰত এতিয়া তালৈ আমি গোটেইখিনি মিলি যাম বাকীখিনি বাৰু দেখাই থাকিম কালি আখৰা শেষ হ'ল এতিয়া বাকীখিনি বাৰু চাই থাকিব ঘৰৰ পৰা আমাৰ বেছি দূৰ নোহোৱাৰ কাৰণে খোজকাঢ়ি আহিছোঁ বাকীখিনি এইখিনি ৰাইজ নবৌহঁত আৰু আমাৰ ভাইটিৰ লগত আহিছোঁ আৰু কলি মিনতি খোজকাঢ়ি ভাগৰ লাগি গৈছে এইজনী আমাৰ এজনী নতুন আলহী মোৰ পাৰ্টনাৰ তিতেওঁ কৰি আহিছে হাই কৈ দিয়া নুনু এয়া চাকিৰ মাজে জংঘল নিকৰ পুথি নামঘৰ ইয়াত চাকি প্ৰজ্বলন হৈ আছে বন্তি প্ৰজ্বলন কৰা হৈছে মন্দিৰটো অলপ দেখাই দিছোঁ আপোনালোকক এইটো এইফালে বন্তি চাকি জ্বলাই লওঁ ফাৰ্ষ্টতে তাৰপিছত গৰমত ঘামি জামি অৱস্থাই নাই ইমান গৰম লাগিছে বৰ্তমান আমি চাহ তাহ আৰু প্ৰসাদ চসাদ বাৰু খোৱা হ'ল কিন্তু এতিয়া আমি ৰাইজৰ লগত বহি ভাত মুঠি খাবলৈ বহিছোঁ আমি চবেই সকলোখিনি শেষ কৰি এতিয়া ঘৰলৈ বুলি ৰাওনা হ'লোঁ খালোঁ বোলো ভালকৈ তাৰপিছত খালি এতিয়া বৰষুণে পালে বাটত ছাতি তাতি নানিলোঁ যিহেতু ঘপককৈ ৰ'দ ওলাইছিল এতিয়া ঘপককৈ বৰষুণ দিলে যেতিয়া উপায় নাই তিতি গৈ থাকোঁ কিন্তু ঘৰলৈ যাম যেতিয়া বাৰু এনেকেই মৰম চেনেহ দি থাকিব আজিৰ কাৰণে ইমানতে সামৰণি মাৰিছোঁ